Hello everyone, যিহেতু আজি দেওবাৰ গতিকে ভাবিলো আজি ডোসাকে খাম তাৰ কাৰণে মই আগদিনাখনে গুটে পিচি মেলি বেটাৰটো ৰেডি কৰি থৈছিলো আৰু আজি মই উৰদ ডালৰ ডোসা বনাবলৈ লৈছো প্ৰথমতে তাৱাখন গৰম হ'বলৈ দিলো তাৰপিছত অকণমান তেল লৈ পিয়াজ এডোখৰে এইদৰে হানি লৈছো যদি আপোনাৰ নন ষ্টিক পেন হয় তেতিয়াহলে এটো প্ৰসেস নকৰিলেও হয় যিহেতু মোৰ এখন কাষ্ট আইৰন তাৱা গতিকে এইদৰে কৰিলে লাগি নধৰে আৰু অকণমান পানী ছিটিয়াই ললো আৰু এখন টিস্যু পেপাৰ বা আপুনি নৰমাল কাপোৰ এখনে সফা কাপোৰ এখনে মোহাৰি লব আৰু এয়া সক আমাৰ ডোসা আৰু আজি মই মছলা ডোসা বনাব লৈছো তাৰ কাৰণে মই এয়া মছলা ৰেডি কৰি দিছো আৰু এয়া হৈছে বাদামৰ চাটনি গতিকে এয়া আলু পিটিকা বুলিয়ে ক'ব পাৰি ৰেডি কৰি থৈ দিছো আৰু এয়া সক মই সাইডে সাইডে অকমান ৰিফাইন অইল দি দিছো এয়া মাজতো দি দিছো এয়া সব এতিয়া মই এই মছলাখিনি দি লৈছো তাৰমানে আমাৰ ভাষাত ক'বলৈ গ'লে তাৰমানে আলু পিটিকা আৰু এয়া সব মছলাখিনি দি লৈছো অন্য মই একো নিদো বাস এয়াই আৰু লগত মই আপোনালোকক দেখুৱালৈ মই বাদামৰ চাটনিও ৰেডি কৰি থৈছো গতিকে ডোসা লগত বাদামৰ চাটনি একদম বেষ্ট কম্বিনেশ্যন আৰু এয়া সব যেহেতু মই কাষ্ট আইৰন তাৱাত বনাইছিলো গতিকে ডোসাখন একেবাৰে ক্ৰিস্পি হৈছিল আৰু এই আপোনালোকও দেখিছে এয়া সব প্ৰথমতে চায়ু কাকে লাহেকৈ হাতাখনে একে দাঙি দিছো আৰু এয়া সব আপোনালোকে মোক ফ্লিপ কৰোতে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে ডোসাখন বহুত ক্ৰিস্পি হৈছিল আৰু এয়া সব বাস আমাৰ সানডে ব্ৰেকফাষ্ট আজি ডোসা